আমি যাব ওলাইছো আজি নেশ্যনেল এন্থেম এটা আছে আমাৰ নেশ্যনেল এন্থেমৰ ভিডিঅ' শ্বুট কৰিব সো আমাৰ লগত আজি আছে সিংগাৰ প্ranjit ধৰ্মেন্দ্ৰ তাৰ পিছত যি আমাৰ কি আছে তো মনি Altaf আছে আৰু Jeherul আছে আৰু এইফালে দীপ বলক ফার্স্ট স্টেপটো কমপ্লিট কৰিলো তাৰ পিছত নেক্সট স্টেপৰ কাৰণে ওলাইছো আমি এতিয়া নেক্সট যাম আমি এতিয়া ৰঙিয়া ষ্টেচনৰ ফ্ৰণ্টৰ ভিউখিনি অলপ ল'ম তাৰ পিছত নেক্সট স্টেপ ল'ম আমি ৰঙিয়া অভাৰব্ৰিজ তাত আমি ল'ম তাৰ পিছত নেক্সট আৰু এটা শ্বট আমি নদীৰ পাৰত লোৱাৰ চিন্তা কৰিছোঁ চাওঁ কি কৰা যায় তাৰ মাজতে ভাল লাগিলে আকৌ বেলেগ লোকেশ্যনত লৈ ল'ম বলক নেক্সট লোকেশ্যনত আপোনালোকক দেখাম লেটছ গো আমি সেকেন্ড শ্বটটো কমপ্লিট কৰিলোঁ ষ্টেচনত এতিয়া ষ্টেচনৰ পৰা আমি গৈ আছোঁ ৰঙিয়া অভাৰব্ৰিজ থাৰ্ড শ্বট মানে ইয়াতে আমি এণ্ডিং কৰি দিব পাৰোঁ কাৰণ আমাৰ কিছুমান শ্বট ড্ৰ'নত হৈছে ড্ৰ'নৰ শ্বটখিনি থাকিব সেইখিনি আপোনালোকক মই মেইন ভিডিঅ'টোত গম পাব কোনখিনি ড্ৰ'নত আছে লেটছ গো